আজিকালি আমি কিবা এটা ভিডিঅ' চাবলৈ হ'লে গান এটা শুনিবলৈ হ'লে আমি সদায় ইউটিউব ব্যৱহাৰ কৰোঁ। আপোনালোকে কেতিয়াও ভাবিছেনে ইউটিউব কেতিয়া আৰম্ভ কৰা হৈছিলে, ইউটিউবৰ প্ৰথমটো ভিডিঅ' কি আছিলে, ইউটিউবৰ চবতকৈ বেছি ভিউৱাৰ্ছ থকা ভিডিঅ'টোনো কি? আজি সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু ইউটিউব 2005 চনত আৰম্ভ কৰা হৈছিলে তিনিজন ছাত্ৰই মিলি পেলাই। আৰু তেওঁলোকে ইউটিউবটো চলিছেনে নাই, কাম কৰিছেনে নাই, সেইটো চাবৰ কাৰণে এটা ভিডিঅ' আপলোড কৰিছিলে। প্ৰায় 19 ছেকেণ্ড মানৰ এটা ভিডিঅ' আপলোড কৰিছিলে। আৰু সেই ভিডিঅ'টো আছিলে মি এট দ্য জু। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো বা চাবও পাৰে মোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই। আৰু বা আপোনালোকে ইউটিউবতো ছাৰ্চ কৰি চাব পাৰে, মি এট দ্য জু বুলি মাৰি দিলে আপোনালোকে ইউটিউবত সেই ভিডিঅ'টো পাই যাব। এতিয়া ইউটিউব ইমান ডাঙৰ নেটৱৰ্ক হৈ গ'ল যে পৃথিৱীৰ দ্বিতীয়টো চবতকৈ ডাঙৰ ৱেব পেজ ইউটিউব। প্ৰথমতে আছে গুগল, তাৰপিছতে আছে ইউটিউব, তাৰপিছতে আছে ফেচবুক। আজিকালি ইউটিউবৰ ইমান পপুলেশ্যন বাঢ়িছে, মানুহে ইমান ভিডিঅ' আপলোড কৰিবলৈ লৈছে যে প্ৰথমতে ইউটিউব 3 নম্বৰত আছিলে। আৰু এতিয়া বৰ্তমান মুহূৰ্তত ইউটিউব পৃথিৱীৰ চবতকৈ ডাঙৰ দ্বিতীয়টো ৱেব পেজ হৈ পৰিছে। আৰু ইউটিউবৰ যেতিয়া এবছৰ পূৰা হৈছিলে তেতিয়া গুগলে ইউটিউবক কিনি লৈছিলে। আৰু ইউটিউবৰ যিটো চবতকৈ ভিউৱাৰ্ছ বেছি ভিডিঅ' হ'ল বেবী শাৰ্ক ডান্স বুলি এটা ভিডিঅ' আছে। সেই ভিডিঅ'টো ৱৰ্ল্ডৰ চবতকৈ ভিউৱাৰ্ছ বেছি ভিডিঅ'। তাৰ ভিউৱাৰ্ছ হ'ল 8.2 বিলিয়ন। আৰু সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, আপোনালোকে তাত গৈও চাব পাৰে বা আপোনালোকে ইউটিউবত গৈ পেলাই ভিডিঅ'টো ছাৰ্চ কৰিও চাব পাৰে। এইখিনি কথাকে আজি মই শ্বেয়াৰ কৰিবৰ কাৰণে মই এই ভিডিঅ' বনাইছিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব আৰু এটা লাইক কৰি দিব।